হেল্ল' বন্ধু-বান্ধৱীসকল, অসমৰ নৱপ্ৰজন্মৰ সকলোৰে হাৰ্টথ্ৰব জুবিন দা অসুস্থতাৰ কথাটো সকলোৱে গম পাইছে নহয়নে? সকলোৱে আৰোগ্যও কামনা কৰিছে শিল্পীগৰাকীৰ সোনকালে। যিহেতু জুবিন দা সকলোৰে প্ৰিয়, সেয়েহে সকলোৰে হয়তো জানিব মন গৈছে বৰ্তমান জুবিন দাৰ স্বাস্থ্যই কেনেকুৱা ৰূপ লৈছে, অৰ্থাৎ জুবিন দাৰ যি বেমাৰ হৈছিলে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিছেনে? হয় বন্ধু-বান্ধৱীসকল, বৰ্তমান জুবিন দা একেবাৰে সুস্থ। এই কথা তেখেতে নিজেই ছ'চিয়েল মিডিয়াত স্পষ্টীকৰণ কৰি সকলোকে কয় আৰু এইবুলি প্ৰাৰ্থনা কৰে যাতে সকলোৱে তেখেতৰ আৰোগ্যৰ বাবে যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। গতিকে আহক তেখেতে কি ক'লে এই ভিডিঅ'টোৰ জৰিয়তে আমি চাই লওঁ। সকলোকে মৰম জনাইছোঁ আৰু চিন্তা কৰিবলগীয়া কাৰণ নাই। মোৰ কালি অকণমান গাটো বেয়া হৈছিলে, ব্লাড প্ৰেছাৰটো অলপ হাই হৈ গৈছিলে। মই ষ্টুডিঅ'ত কাম কৰি আছোঁ আৰু ঘৰলৈ আহি পেলাই মই ফিল কৰিলোঁ যে মই প্ৰেছাৰটো চেক কৰিব লাগে। চেক কৰোঁতে দেখিলোঁ যে প্ৰেছাৰটো যথেষ্ট হাই। সেইকাৰণে মই হস্পিটেললৈ গুচি আহিলোঁ আয়ুষ্মান। আৰু তেওঁলোকে ৰাতিৰে মোক গোটেই টেষ্ট কৰি আজি সুস্থ বুলি ডিক্লেয়াৰ কৰিছে আৰু মই 24 ঘণ্টাৰ অবজাৰ্ভেশ্যনত থাকিম ইয়াত আয়ুষ্মানত। আৰু কাইলৈ ৰাতিপুৱা মই পুনৰ মোৰ কামলৈ ঘূৰি যাম, ঘৰলৈ ঘূৰি যাম। সকলোকে মৰম জনাইছোঁ আৰু আশীৰ্বাদ কৰিব যাতে মই সোনকালে ঘূৰি আহিব পাৰোঁ। থেংক ইউ ভেৰি মাছ, লাভ ইউ। অতি সোনকালে লগ পাই আছোঁ।